নমস্কাৰ প্ৰতিম্ব লাইভৰ প্ৰত্যেকগৰাকী দৰ্শকক মই ডিম্পিয়ে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কিয়নো ব্যক্তিগত খণ্ডৰ হাতলৈ ভাৰতৰ কেইবাটাও ৰাজহুৱা বেংক আৰু সমগ্ৰ ভাৰতৰ লগতে অসমতো বেংক কৰ্মচাৰী প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে জনাইছো সবিশেষ খবৰ বিক্ৰী কৰিবলৈ আৰু আছে কি এবাৰ বিক্ৰী হ'ব বেংক ব্যক্তিগত খণ্ডৰ হাতলৈ ভাৰতৰ কেইবাটাও ৰাজহুৱা বেংক আৰু দেশজুৰি ৰাজপথত ওলাই আহিল বেংক কৰ্মচাৰী আৰু অন্ধকাৰৰ দিশত 10 লাখ বেংক কৰ্মচাৰীৰ ভৱিষ্যত এই মুহূৰ্তৰ সেই খবৰ লৈ আহিছো কিয়নো ব্যক্তিগত খণ্ডৰ হাতলৈ ভাৰতৰ কেইবাটাও ৰাজহুৱা বেংক আৰু সমগ্ৰ ভাৰতৰ লগতে অসমতো বেংক কৰ্মচাৰী প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাই আছো আৰু গুৱাহাটী মহানগৰীতো বেংক কৰ্মচাৰী আজি প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে এই মুহূৰ্তৰ সেই দৃশ্যাংশ দেখুৱাই আছো কিয়নো এবাৰ বিক্ৰী হ'ব বেংক আৰু ব্যক্তিগত খণ্ডৰ হাতলৈ ভাৰতৰ কেইবাটাও ৰাজহুৱা বেংক যাব আৰু দেশজুৰি ৰাজপথত ওলাই আহিল বেংক কৰ্মচাৰী আৰু অন্ধকাৰৰ দিশত 10 লাখ বেংক কৰ্মচাৰীৰ ভৱিষ্যত আৰু চৰকাৰৰ বেংকিং ল এমেণ্ডমেণ্ট বিলৰ বিৰোধিতা কৰিছে বেংক কৰ্মচাৰীসকলে আৰু 2021 আৰু 2022 বৰ্ষৰ বাজেট অধিৱেশনত এই সিদ্ধান্ত লোৱা হৈছে মোদী চৰকাৰে এই মুহূৰ্তৰ সেই খবৰ জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো ব্যক্তিগত খণ্ডলৈ বেংক এই মুহূৰ্তৰ সেই খবৰ জনাই আছো কিয়নো ব্যক্তিগত খণ্ডৰ হাতলৈ ভাৰতৰ কেইবাটাও ৰাজহুৱা বেংক দেশজুৰি ৰাজপথত ওলাই আহিল বেংক কৰ্মচাৰী আমি দেখুৱাই আছো সেই দৃশ্যাংশ আৰু সমগ্ৰ ভাৰতৰ লগতে আজি অসমতো সাব্যস্ত কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী আৰু কালিলৈও এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা হ'ব আমি দেখুৱাই আছো সেই দৃশ্যাংশ আৰু আমাৰ হাতত ভাষ্য আছে এই মুহূৰ্তত সেই ভাষ্য আগবঢ়াইছো আজি আমি গোটেই ভাৰতবৰ্ষত গোটেই বেংক বিষয়া কৰ্মচাৰী 10 লাখ বেংক বিষয়া কৰ্মচাৰী আমি আজি ৰাজপথত আছোঁ আমি ষ্ট্ৰাইকত আছোঁ দুদিনৰ আন্দোলনত আজি যে আমি এই আন্দোলনত আছোঁ আমি আমাৰ নিজৰ কাৰণে আন্দোলনত অহা নাই আমি ৰাইজৰ কাৰণে আন্দোলনত আহিছোঁ বিকজ গভৰ্ণমেণ্টে যিখন বিল আনিছে বেংকিং ল এমেণ্ডমেণ্ট বিল যাৰ জৰিয়তে গভৰ্ণমেণ্টে পাব্লিক ছেক্টৰ বেংকখিনিক প্ৰাইভেটাইজ কৰিব বিচাৰিছে সেই বিলটো এণ্টি পিপল সেইকাৰণে আমি আজি আমি আন্দোলনত আছোঁ আৰু আমি আপোনালোকৰ মাধ্যমেৰে ৰাইজক জনাব বিচাৰোঁ যে আজি চৰকাৰে যিটো তেওঁলোকে এটা দলিল তেওঁলোকে এটা আৰ্গুমেণ্ট দি আছে যে আজি পাব্লিক ছেক্টৰ বেংকখিনি পাৰফৰ্ম কৰিব পৰা নাই সেইকাৰণে তেওঁলোকক প্ৰাইভেটাইজ কৰাৰ দৰকাৰ আছে আচলতে কথাটো এইটো নহয় যোৱা 13 বছৰত যদি আপুনি ডাটা চাব আপুনি প্ৰায় 16 লাখ কোটি টকা পাব্লিক ছেক্টৰ বেংকে তেওঁলোকে